এইটো কি মাছ নো? এইটো ৰৌ মাছ। আৰু এইটো মিগা মাছ। দেখিছে একদম পুৰা টিপটপ চিপটপ লাইভ লগাই দিছে। এইটো দেখিছে একদম আমাৰ ভেলাঘৰ একদম পুৰা ধুনীয়াকে এইখিনি আজি ল'ৰা বুখাই একদম পুৰা খানা খাব ইয়াত। হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোকৰ বহুত ভালে আছে। আজি মই ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। একদম বহি লৈছোঁ আৰু এইবাৰ পূৰা চুৱেটাৰ লগাই আছোঁ। ইমান ঠাণ্ডা আৰু বতৰটো আজিয়ে কালিয়ে মানে বহুত বেছি ঠাণ্ডা, ৰ'দ ওলোৱাই নাই, একদম বেলিটো সোমায়ে আছে। আৰু আজি উৰুকা, সেইকাৰণে মানে ভিডিঅ'টো ৰাতিপুৱাই বনাই দিছোঁ। কাইলৈতো বিহু আৰু সকলোকে মোৰ ফালৰ পৰা বিহু বহুত শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া মাহঁতে মানে আজি উৰুকালৈকে পিঠাগুড়ি খুন্দিয়ে আছে, পিঠা চিঠা বনাই কৰিয়ে আছে। এতিয়া মানে কি হৈ আছে মই দেখাই আছোঁ। এয়া মই টিং পাতি কৰি থৈ দিছোঁ পানী ধৰিবৰ কাৰণে। এয়া পানী আহি আছে। এতিয়া মগটো লৈ আনগৈ যা, পানী অলপ ধৰি কৰোঁ। একদম পানী চানী পৰিয়ে আছে, পানী আহিছে। পানী আহিলে একদম ফূৰ্তি লাগি যায়। এইফালে একদম শাক চাকত গোটেই সোপাতে পানী দি দিম, ভিতৰলৈকে নিম। একদম পুৰা জলকীয়া পানী দি দিছোঁ। জলকীয়া দিছোঁ, এইফালে শাক চাক গোটেই পানী দি দিছোঁ। মানে আমি পানী খালে সমানে ভাতটো খাব লাগিব, হয়নে নহয়? সেইকাৰণে মই পানীখিনি দি দিছোঁ। পানী অলপ পাইছোঁ দিয়ে দিম লগতে, হয়। পানী কি ক'লে নিয় হস্তান দে মাৰ বঢ়িয়া। এয়া বাগিচাখনতো অলপ দি দিছোঁ পানী চানী, অলপ পানী খাওঁগৈ। এয়া ফুলকেইজোপা দেখা দিছোন, ফুলকেইজোপা একদম পুৰা এপাচন হেৰি হৈ গ'লগৈ চা। একদম বলটো বল খেলোতে বলটো এক বেট মই চুইয়াত একদম পুৰা পানী চানী দি কৰি লৈছোঁ। আৰু এইখিনি হৈছে তিলখিনি মানে মায়ে ৰ'দত দি থৈছিলে, অলপ ছাঁ পোৱা দেখি পেলাই মই অকণমান ৰ'দলৈ মানে দি দিছোঁ। তিল দি পেলাই অলপ লৰাই কৰি পেলাই দিছোঁ, যিহেতু বিহু ন, তিল চিল এনেকৈ ৰ'দত দি আছে। আৰু বৰ্তমান এতিয়া মায়ে পিঠা বনাই আছে, মই আপোনালোকক দেখাই আছোঁ। আৰু এইখিনি মানে বাচিছে, এয়া মায়ে এতিয়া তিল পিঠা বনাই আছে। মই অকণমান আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ। আৰু এইকেইটা পিঠা হৈ গৈছে, 1 2 3 4 5 6টা এইকেইটা মানে হৈ গৈছে। আৰু বাকীখিনি এয়া বনাই আছে। আৰু কি হয় মই আপোনালোকক দেখাম বাৰু। আৰু এইখিনি আমাৰ ঘৰতে আমি নিমকি বনাওঁ। নিমকিখিনি এনেকৈ ময়দাখিনি কাটি পেলাই এনেকৈ কাটি গোল কৰি বেলি, এইকেইটা দেখিছে, এইকেইটা মানে লাডুকেইটা বেলি পেলাই এনেকৈ কাটি পেলাই এনেকৈ এয়া হেৰি ডিছত দি থয়। এখন ডিছত দুটাকৈ লাডু দিয়া হৈছে। আৰু আমি ঘৰতে এনেকৈ নিমকি বনাওঁ। এইখিনি নিমকিখিনি হৈ গ'ল। এইখিনি দেখিব পাইছে, একদম পূৰা ঘৰৰ নিমকি পিয়ৰ। আমি বেলেগ তেনেকুৱা একো হেৰি আৰু এয়া চাওক, একদম আমাৰ নিমকি হৈ গ'ল। এয়া পূৰা পেকেটিং কৰি দিলোঁ। আৰু এটাকে এয়া 3টা আৰু আছে, পেকেটিং হৈ আছে বাৰু। এয়া 3টা হৈছে, এয়া ঘৰে যাব পূৰা একদম পূৰা। এতিয়া মানে একদম পূৰা গা পা ধুই কৰি পেলাই আহিলোঁ, ভাত পানীও খালোঁ। খাই কৰি পেলাই আজি ৰাতিলৈ বহুত ডাঙৰ ধামাকা খানা হ'ব। আজি যিহেতু উৰুকা, আৰু আজি মানে ইমানেই ঠাণ্ডা, বতৰটো একদম বিৰাটেই ঠাণ্ডা হৈ আছে। একদম পূৰা মানে কুঁৱলীয়ে মানে আজি মানে ৰ'দ নোলালেই, বেলি নোলালেই, আজি বহুত ঠাণ্ডা। সেইকাৰণে মানে চুৱেটাৰ টুৱেটাৰ খোলাই নাই। সঁচা কথা। আৰু ই মানে নতুন কাপোৰ পিন্ধি আহিছে, নতুন কাপোৰ। হ'ব দে, তোৰ আইফোনটো সোমোৱাই থ। নতুন কাপোৰ পিন্ধি কৰি আহিছে। ঐ দা, হেপী বিহু। এইটো কি বিহু? কি বিহু? কি বিহু নাজানো? মাঘৰ বিহু। আজি পুৰা খানা খাই হ'ব, নহয়নে? একদম পুৰা ৰাতিৰ কাৰণে খৰি চৰি যোগাৰ কৰি পেলাই থৈ দিছে। এয়া একদম আজি পুৰা জ্বলোৱা হ'ব। একদম পুৰা খৰি মুহা চুহা একদম কাটি কৰি থৈ দিছে। A few moments later. এয়া এতিয়া একদম পুৰা চাহ তাহ খাই কৰি পেলাই হৈ গ'ল। আৰু এইফালে একদম পুৰা জুই চুই ধৰি কৰি আছে, কঁঠালৰ পাত দি জুই ধৰিছে। এইফালে একদম পুৰা মুহা চুহা কাটি কৰি থৈ দিছে। একদম জুই কঁঠালৰ শুকান পাত দি পেলাই পুৰা একদম জুই চুই ধৰিছে। আইতা বিহু কেনেকুৱা? বিহু একেবাৰে তিল পিঠা, ঘিলা পিঠা, চপৰীয়া পিঠা, সেইটো কি পিঠা আকৌ? চব পিঠা। সেইটো কি পিঠা? ডুমুনি পিঠা। এইটো কি পিঠা? ধেৰ ওলাই পিঠা। পিঠা নাম ক'লে এতিয়া লাজ পাই যাবি, কথা নাই। আপুনিয়ে নিজে দেখা নাই চাগে সেয়া পিঠা। দেখিছোঁ, খাইছোঁ, বনাইছোঁ। উৰহীয়া পিঠা, ভাপত দিয়া পিঠা, আৰু পিঠা বনাব জানে? জেং পিঠা, মোৰতো বিশ্বাসেই হোৱা মুঠিয়া নাই। পিঠা,
মুঠিয়া পিঠা কেঁচা পিঠাগুড়ি দি পিনি মই কাইলৈকে বনাই দিম মুঠিয়া পিঠা। বা বিমাই পুৰা আৰু এইফালে একদম পুৰা জুই পুৰা উঠি গ'লগে দোকান খৰিয়ে একদম ভক ভককে জুই উঠি গ'ল। এইটো দেখিছে একদম আমাৰ ভেলাঘৰ একদম পুৰা ধুনীয়াকে এইখিনি আজি ল'ৰা বুখাই একদম পুৰা খানা খাব ইয়াত। এয়া পুৰা খানা চানা খাব প্ৰসাদ চসাদ ইয়াত দিব। এয়া একদম পুৰা কটচন আনি কৰি থৈ দিছে। এইটো ভেলাঘৰ আমাৰ গাঁৱৰ সৰু ল'ৰা ছোৱালীবিলাকে মানে ইয়াত বনাইছে। হা এয়া আজি মানে প্ৰসাদ ইয়াত দিব। এয়া মানে পুৰা আজি নাম চাম হ'ব ইয়াতে খানাও খোৱা হ'ব। আৰু এয়া ৰাতিৰ কাৰণে আমাৰ বজাৰ পুৰা হৈ গ'ল কমপ্লিট। আজি একদম পুৰা এয়া মাছ চাছ এতিয়া মায়ে বাচিব। ইয়াৰ পুৰা মস্তিকে বাচিব। আজি মাছো হ'ব মাংসও হ'ব একদম ধুনীয়াকে। এইটো কি মাছ নো? ৰৌ মাছ। আৰু এইটো মিকা মাছ। এয়া আজি মানে মাছো হ'ব মাংসও হ'ব একদম দুবিধ। আৰু এয়া মানে মায়ে মাছ বাচি আছে আৰু মই মানে এনেকৈ মাছ বাচিলে চায়ে থাকোঁ। বাচি আছে মই ওচৰতে ৰখি পেলাই চাই আছোঁ। আৰু পিচকেইটা চাব নেকি? এয়া চাওক আমাৰ মা পিচকেইটা কৰিছে আৰু এটা দুটাকে ধুই কৰি পেলাই থৈ দিছে কাটি কৰি। আৰু এয়া এতিয়া পুৰা কেৰাহীতহে যাব আৰু ন এয়া একদম কেৰাহীতহে যাব আৰু এতিয়া 2 hours later. পুৰা দালি সিজি আছে। এইফালে বিলাহী একদম পুৰা এইফালে কবি কাটি থৈছে চব্জি এইফালে পুৰা একদম চব্জি এইফালে পুৰা হৈ গ'লে। ৰাম ধোৱা চোৱা ওলাই আছে। আৰু এইফালে কাঠআলু খোলাই হৈ গ'লগে। কাঠআলু পুৰা সিজি আছে। দিয়ক দুপিচমান খাই লওক। মই এপিচ খাই লৈছো। টেষ্ট কৰি লৈছো। চিজন হয় এইটো খোৱা কাঠআলু হয়নে? আৰু এইফালে একদম বিখ্যাত কেৰাহী বহাই দিলে। এইফালে এতিয়া মাংস দি দিব ইয়াতে। একদম আমাৰ মাংস হৈ গ'ল পুৰা একদম কেৰাহীত বনিছিলহে একদম পুৰা একদম চুইটকে বনাই দিলে। চব্বাছ পাঁচৰ ভিতৰত পাঁচ। আৰু এয়া দেখিছে একদম পুৰা আমাৰ ভাত হৈ গ'ল যা যোগাৰ। এফালে খায়ে আছে চবেই চোন খাই আছে মোক এৰি থৈ পেলাই। আৰু মই এতিয়া খাম সেয়া সোনকালে জল্দি খাই কৰি লওঁ। এইফালে শেষে হ'ল মই খাই কৰি লওঁ দিয়ক। The next day. হেল্ল' গাইজ গুড মৰ্ণিং। আজি যিহেতু বিহু কালিতো উকা গ'ল খানা চানা খালোঁ। আপোনালোকেতো চব দেখিলেই। খানা খালোঁ খাই গৈ পেলাই মানে পিছত ভিডিঅ' চিডিঅ' তেনেকৈ নবনালোঁ। শুই গ'লোঁ মানে 2টামান বাজিলে শুওঁতে। তাৰপিছত আজি এতিয়া গা পা ধুই কৰি পেলাই পুৰা আজি তই পাই গ'লিহি। তাৰপিছত গা পা ধুই কৰি পেলাই হৈ গ'ল। ৰচোন অকণ মনে থাক। তাৰপিছতে এতিয়া গা পা ধুই কৰি পেলাই চাহ তাহো খালোঁ। খাই কৰি পেলাই আজিতো বিহু অগ্নিশাৰ কৰিব মাহঁতে চবেই। মই দেখাইছোঁ বাৰু অগ্নিশাৰ আমাৰ কেনেকৈ। আৰু চবেই মাঘ বিহু ঘৰেতো অগ্নিশাৰ কৰিবই লাগিব ন। তাৰপিছতে আজি কৰিব মই দেখাম বাৰু আপোনালোকক সেই গোটেইখিনি। আৰু সকলোকে বহুত শুভেচ্ছা জনাইছোঁ বিহুৰ। তও এটা শুভেচ্ছা দি দে। হেপী বিহু। হেপী মাঘৰ বিহু সকলোলৈকে অসমবাসী মোৰ ফালৰ পৰা বহুত শুভেচ্ছা শুভ কামনা যাচিছোঁ। আৰু লগতে সমূহ পৰিয়াললৈ। আৰু আজিতো একদম বতৰটো বহুত ঠাণ্ডা। কালি 3 দিন হ'ল একেবাৰে ৰ'দ দেখাই নাই। কালি ক'তনো ৰ'দ ওলাইছে? বেলি ঢাক খাই আছে। এতিয়া বাজি গ'ল 11টা বেলি ঢাকেই খাই আছে। আজি ৰ'দেই ওলোৱা নাই। একদম ইমান ঠাণ্ডা লাগিছে গা পা ধুই আহোঁতে। ইডালেতো একদম পুৰা 6:30মান বজাত উঠি পেলাই একদম গা পা ধুই গৈ পেলাই হৈ গ'ল। তাৰপিছতে এতিয়া আমাৰ চাহ তাহ খালোঁ। আজিতো ভাত নাখাওঁ ৰাতিলেহে ভাত খাম। মায়ে মাছ চাছ ভাজি আছে একে ৰাতিৰ কাৰণে। আৰু এতিয়া পুৰি চব্জি এনেকৈ কিবা কিবি হ'ব জলপান সেয়া খাম। আৰু ভিডিঅ'টো চাই থাকিব। হয় নে নহয়? গাত দাঁত ঘঁহা নাই। এয়া আমাৰ অগ্নিশাৰ হৈ আছে। আমি ঘৰতে এনেকৈ অগ্নিশাৰ কৰোঁ। এয়া অগ্নিশাৰ হোৱাৰ পাছতে প্ৰসাদ দিছে। এইটো মোৱা আলু বুলি কয়। এইটো খাব লাগে। এইটো খাই লওঁ এতিয়া। আৰু এয়া বুট কল মোৱা আলু এয়া প্ৰসাদ আমাৰ বিহু বুলি দিছে। খাই গৈ লওঁ। আৰু এয়া হৈছে মেজিটো
যিটো ভেলাঘৰ বনাইছিলে আমাৰ গাঁৱৰ সকলো মানুহে সকলো ৰাইজে মিলি পেলাই বনাইছিলে। আৰু আজি হৈছে বিহু দিনা। এই বিহু উৰুকাৰ দিনাটো চবেই ইয়াত খানা খালে আৰু উৰুকাৰ পিছদিনা মানে বিহু দিনাখন এয়া জ্বলাই দিয়া হৈছে সন্ধিয়া টাইমত। মই অকণমান চাবলৈ আহিছোঁ আৰু ভিডিঅ' কৰিছোঁ, আপোনালোককো দেখাইছোঁ। গোটেইখিনি জ্বলাই দিয়া হৈছে। ইমান মৰমত সাজা ভেলাঘৰটো জ্বলাই দিলে।